নমস্কাৰ এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মষ্ট ডিমাণ্ডেড গাড়ী বলেৰো পিকআপ। এই গাড়ীখনৰ মই পেপাৰ প্ৰাইচ চব জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই ল'ব, মই এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। আৰু যদি ফেচবুকত চাই আছে ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ পিছত থকা এই বলেৰো বাহনখনৰ মই ভিডিঅ'টোত আপোনালোকক দেখাই আছোঁ। ধুনীয়া গাড়ী, 2015 নৱেম্বৰ মাহৰ গাড়ী হয়। আপোনালোকে স্ক্ৰীণত নম্বৰ দিয়া থাকিব আৰু স্ক্ৰীণৰ নম্বৰত যোগাযোগ কৰিব লাগিব। গুৱাহাটী লখৰাত গাড়ীখন আছে, যদি ইণ্টাৰেষ্টেড হয় কণ্টেক্ট কৰিব। গতিকে আহক আমি দেৰি নকৰি এতিয়া গাড়ীৰ মাজলৈ সোমোৱাই যাওঁ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই লওক গাড়ীখনৰ মই ফ্ৰণ্ট প্ৰফাইলটো আপোনালোকক আগতে দেখাই দি আছোঁ, ধুনীয়াকৈ চাই ল'ব। ফ্ৰণ্টৰ পৰা গাড়ীটো মই দেখাই আছোঁ। গোটেই গাড়ীখনৰ মই ৱাকাৰণটো দেখাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই পেপাৰ প্ৰাইচটো লগতে জনাই দিম। গতিকে আপোনালোকক ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ আৰু ফ্ৰণ্ট টায়াৰটো এবাৰ দেখাইছোঁ। গতিকে ফ্ৰণ্টৰ টায়াৰটো এফালে দেখাই দি আছোঁ, আপোনালোকে চাব। ছেকেণ্ড টায়াৰ হ'ল আপোনাৰ এইটো। এতিয়া আপোনালোকৰ ছাইড ভিউটো এবাৰ দেখাওঁ। ছাইড ভিউটো চাই লওক। ছাইডৰ পৰা চাওক গাড়ীটো। বলেৰো পিকআপ হয়, ইঞ্জিন আপোনাৰ খুব ধুনীয়া হৈ আছে, ৰানিং গাড়ী হয়। বাকী এতিয়া আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট চেচিছটো চাওক। চেচিছ দেখাই দিছোঁ। চেচিছ একদম অ'কে হৈ আছে। চেচিছ আপোনাৰ ধুনীয়া হৈ আছে, ফ্ৰেছ চেচিছ। তো বেক চাইডৰ টায়াৰটো চাই লওক। বেক চাইডৰ টায়াৰ নম্বৰ 3। এতিয়া বেক চাইডৰ পৰা গাড়ীটো এবাৰ সম্পূৰ্ণকৈ দেখাই দিছোঁ, চাই লওক। বেক চাইডৰ পৰা গাড়ীটো চাওক, ধুনীয়া হৈ আছে, একদম টনটনীয়া বলেৰো পিকআপ। আৰু তলৰ পৰা চাওক এবাৰ। গতিকে বলেৰো পিকআপ আপোনাক দেখাই আছোঁ। ফ্ল'ৰটো এবাৰ চাই লওক ধুনীয়াকৈ। স্পেয়াৰ টায়াৰ আছে ফ্ল'ৰত, একদম ডালা আপোনাৰ ধুনীয়া হৈ আছে। গৈ মাল লৈ যাওক, চলাই থাকক। এতিয়া ছাইডৰ পৰা এবাৰ চাই লওক, এই ছাইডটো চাই লওক। এই ছাইড ভিউটো এবাৰ দেখাই দি আছোঁ। আৰু এইটো আপোনাৰ টায়াৰ নম্বৰ 4। চেচিছটো চাওক এবাৰ। চেচিছটো কণ্ডিশ্যন চাই লওক। চেচিছ ধুনীয়া হৈছে। চেচিছ আপোনালোকে টেনশ্যন ল'ব নালাগে। ইঞ্জিন আপোনালোকে টেনশ্যন ল'ব নালাগে, আহিব লৈ যাব। বলেৰো পিকআপ মাৰ্কেটত বহুত ডিমাণ্ড আছে এই গাড়ীটোৰ। ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। ইণ্টেৰিয়ৰটো চাই লওক। গাড়ী অলপ চাফ চিকুণটো সিমান নাই বাৰু। এইবিলাক পেডবিলাক ইয়াতে খোলা আছে, এইবিলাক আপোনালোকে লগাই ল'ব লাগিব। লগাই দিব লাগিলে লগাই দিম, একো নাই, হৈ যাব। বাকী এইখিনিয়ে। এতিয়া আপোনাৰ ইয়াৰে পেপাৰ প্ৰাইচ মই জনাই দিওঁ। মই থাম্বনেইলত দিয়ে দিম পেপাৰটো প্ৰাইচটো, গতিকে আপোনালোকে চালে হ'ল আৰু ভিডিঅ'ত আহিব। গতিকে ইয়াৰে আপোনাৰ পেপাৰ আপোনাৰ লাইফ টাইম টেক্স পাব, যিটো আপোনাৰ টেক্স দিব লাগে, যিমান বছৰৰ দিব আছে সেইখিনি পাই যাব। আৰু ইয়াৰে আপোনাৰ নাম ট্ৰেন্সফাৰ গোটেইখিনি কৰাই দিয়া যাব। আৰু প্ৰাইচ ৰখা হৈছে অনলি 350, 3,50,000 টকাৰ এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। বলেৰো পিকআপ চেলেঞ্জিং প্ৰাইচ হয়। আপোনালোকে এইখন মাৰ্কেটত আপোনালোকে 4 লাখৰ ওপৰত গুচি যাব, গতিকে 3,50,000 আপোনালোকে ল'ব পাৰিব। আহক সোনকালে, স্ক্ৰীণৰ নম্বৰ ফোন কৰক, যোগাযোগ কৰক। ওপৰতো চাই লওক, গাড়ী বঢ়িয়া হৈ আছে। সোনকালে আহক আৰু ফোন কৰক। তো ইমানেই আছিলে ভিডিঅ'টো আজিলৈ এৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ পাই। ধন্যবাদ, টেক কেয়াৰ।